নব আপোনাৰ ল'ৰা পিতেকে ধৰ্ষণ কৰি মহাভূমিকম্প কৰিছে। তাক কিন্তু দাদাই উঠাইছে। তুমি ক্ষমা কৰি দিয়া বাবন। মই আগলৈ এনেকুৱা ভুল নকৰো। অম্মা চোৱা প্ৰথমতে মোৰ দেউতা দাদাক ক্ষমা কৰি দিয়া। তোমালোকৰ কাৰণে আজি আমাৰ এই সোণৰ ঘৰখন ভাঙি চিঙি ঠাণ্ডা হৈ গ'ল। এই কাঠৰ পুতলা বজাই তোমালোকে আমাৰ ঘৰখনত সুযোগ লৈছিলা। মই দেউতাৰ বাবে ভুল কৰিছিলো। তুমি নামাতিব মোক পৱন। পৱন আপোনাৰ কোন হয়? মহাজাতি মানুহ আপুনি, মহাজাতি। ইয়াৰ ফল কিন্তু আপুনি ভোগ কৰিব লাগিব। তুমি মোৰ কথা চিন্তা কৰিব নালাগে। তুমি তোমালোকৰ ঘৰখনৰ কথা চিন্তা কৰিব। আৰু ইতিমধ্যে মই সকলোবিলাক মেনেজ কৰি থৈছোঁ। আপুনি পুলিচ নহয় মেনেজ কৰিলেও মোৰ দাদাক কিন্তু আপুনি মেনেজ কৰিব নোৱাৰে। হয়তো কিছু সময়ৰ পিছতে এই ঘৰ লুকাই ৰাৱণ বনৰ ভাওনা হ'ব। যদি মোৰ দাদা ৰাম হয় তেনেহ'লে মই লক্ষ্মণলৈ থিয় দিম। এফালে ডাঙৰ বোমা প্ৰতিশোধৰ জুইখিনি তাক তুমি ৰক্ষা কৰিবা প্ৰভু। তাক তুমি ৰক্ষা কৰিবা। বহুত দেৰি হৈ গ'ল বোৱাৰী, বহুত দেৰি হৈ গ'ল। মোৰ ভুল হৈছে দেউতা। দেউতাৰ পৰিচয়ত পৰি মই ভুল কৰিছিলো। আনকি মোৰ সংসাৰৰ কথা পাহৰি গৈছিলো। এইফালে পলাশে বিবেকটো চাৰিওফালে বিচাৰি যদি কিবা কাৰণত বিবেকক সি হত্যা কৰে তেনেহ'লে তাৰ ফাঁচি হ'ব বোৱাৰী।